দেবকী নারদার বার্তা অনুসরি শুনিবলৈ পাৰো কিছু দিনৰ পিছত এই পৃথিৱীত মহাভয়ংকৰ মহাপ্ৰলয়ৰ আৰম্ভ হ'ব। সৰু পিণ্ড মনুষ্যকে আদি কৰি কোনোৱে জীয়াই নাথাকিব। সকলো ডুব যাব, সকলো ডুব যাব জলৰ মধ্যত। আৰু তেতিয়াই দানত কৰে দৈত্য দানৱখন আহি আমাৰ এই স্বৰ্গ ৰাজ্য আক্ৰমণ কৰিব পাৰে। ইয়াৰ এটা উপায় চিন্তা কৰা। পূজা পাতলৰ পৰা দেৱতাবিলাকক কোনে পূজা পাতল ইয়াৰ এটা পাই দিয়ক। মনুষ্যৰ পৰা ফলমুক্তটো আমাৰ এই দুৰ্ভাগ্য। এই পৃথিৱীত যদি জাত জৈৱ আদি প্ৰচলিত নাথাকিলেহেঁতেন তেন্তে সমগ্ৰ পৃথিৱীতে অসময় চাই ধৰিলে। এই ক্ষেত্ৰত মৃত্যু অধিপতিয়ে বা নিবাৰী পাইছে। মোৰ নামতটো মহাবলয়ৰ লগে লগে আপোনাৰ তাতেই শান্তি। আমি ইয়াৰ ফল ৰোধ কৰিব লাগিব। দেৱগণ এতিয়া বলা কৃষ্ণৰ ওচৰত গৈ ইয়াৰ পক্ষে আলোচনা কৰিমগৈ। আমি
এতিয়া বলা বিষ্ণুৰ ওচৰত গৈ ইয়াৰ সত্যাৰে আলোচনা কৰিমগৈ। হে ভগৱান, সজিলাই ভংগ কৰা হ'ল।